আপোনাৰ যদি ঘৰ একেবাৰে ভিতৰুৱা আৰু পিছপৰা গাঁৱত আৰু আৰ্থিকভাৱে যদি আপুনি যথেষ্ট দুৰ্বল, আপোনাৰ ল'ৰা বা ছোৱালীক আপুনি যিকোনো এটা খেলত অন্ততঃ ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিবলৈ কেনেকৈ লৈ যাব? খেল মহাৰণে আপোনাক তিমানখিনি হয়তো সহায় নকৰিব। খেল মহাৰণৰ বিষয়ে বাৰু শেষত ডিটেইলছ আলোচনা কৰিম। তাৰ আগতে আমি বুজি লওঁ ছাইৰ কথা। ছাই অৰ্থাৎ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া। আমাৰ ভাল ভাল খেলুৱৈসকলক ট্ৰেইনিং দিবৰ বাবে দেশৰ বিভিন্ন স্থানত তেওঁলোকৰ ৰিজনেল ট্ৰেইনিং চেণ্টাৰসমূহ আছে। তাৰ মাজৰে এখন আমাৰ গুৱাহাটীতো আছে, গুৱাহাটীৰ পল্টন বজাৰত। তাৰোপৰি দেশৰ বিভিন্ন স্থানত তেওঁলোকৰ বেলেগ বেলেগ ট্ৰেইনিং চেণ্টাৰসমূহ আছে। তেওঁলোকৰ অৰ্থাৎ ছাইৰ সেই ৰিজনেল ট্ৰেইনিং চেণ্টাৰসমূহত থকা খোৱা সকলো ফ্ৰী, খেলৰ সামগ্ৰী ফ্ৰী, পঢ়া খৰচ দিব তেওঁলোকে, ইঞ্চুৰেঞ্চ দিব, খেলিবলৈ যদি আপুনি যায় তেনেহ'লে সকলো খৰচ বহন কৰিব। বিদেশত যদি ট্ৰেইনিঙৰ বাবে পঠিয়ায় তেনেহ'লে তাৰ সকলো সুবিধা কৰি দিব, সকলো খৰচ বহন কৰিব। তাৰোপৰি স্কলাৰশ্বিপ দিব, অৰ্থাৎ সকলো খৰচ কেন্দ্ৰীয় চৰকাৰৰ। এই ছাইট অৰ্থাৎ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াত যদি আপুনি ছিট পাব বিচাৰে তেনেহ'লে এটা ট্ৰায়েল দিব লাগিব, অৰ্থাৎ এটা ইণ্টাৰভিউ। যিটো ইণ্টাৰভিউত এপ্লাই কৰিবৰ বাবে আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন অৰ্থাৎ মিনিমাম আপোনাৰ যোগ্যতা হ'ব লাগিব আপুনি ৰাজ্যিক পৰ্যায়ৰ যিকোনো এখন খেলত এটা মেডেল আপুনি পাবই লাগিব। এইটো হ'ল মিনিমাম, অৰ্থাৎ ৰাজ্যিক পৰ্যায়ত যিকোনো এটা খেলত আপুনি টপ পৰ্যায়ত থাকিবই লাগিব। কিন্তু সেই ৰাজ্যিক পৰ্যায়ৰ মেডেল এটা আপুনি পাব কেনেকৈ, বা আপোনাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ পাব? সেইটো পাবলৈ কি কি কৰিব লাগিব? আপুনি যিহেতু আৰ্থিকভাৱে একেবাৰে দুৰ্বল, ইটো সিটো কৰি কেনেবাকৈ চলি আছে বা ঘৰখন চলাই আছে, যিখন ঠাইত আপুনি বাস কৰে একেবাৰে পিছপৰা অঞ্চল, আপোনাৰ 6 বা 8 বছৰীয়া সন্তান এটা আছে যেনিবা, আপোনাৰ খুব মন এটা আছে তাক বা তাইক এদিন ভাল খেলুৱৈ হিচাপে চোৱাৰ। আপুনি হয়তো এসময়ত গাঁৱতেই ভাল খেলিছিল, পিছত তেনেকৈ একো বিশেষ সুবিধা নাপালে বা প্ৰশিক্ষণ নাপালে, সেয়ে আপুনি ৰৈ যাব লগা হ'ল। নতুবা আপুনি দেখিছে যে আপোনাৰ ল'ৰাৰ খেলিবলৈ খুব মন, সি খেলৰ বিষয়ে আলোচনা কৰি খুব ভাল পায় আৰু খেলৰ বিষয়ে জনাৰ খুব আগ্ৰহ তাৰ। মাকৰ সেই বাধা নামানি সি লুকাই চুৰকৈ হ'লেও খেলিবলৈ যায়। সেই নীৰজ চোপ্ৰা, বিৰাট কোহলি বা ৰণাল্ডো তাৰ সাংঘাতিক প্ৰিয়। তেন্তে এই ক্ষেত্ৰত আপুনি কি কৰিব? সেই যে আপুনি সৰু হৈ থকাৰ সময়ত আপোনাক কৈছিল, এই খেল ধেমালি কৰিনো কি কৰিবি, পঢ়া শুনাত মন দে, এই বুলি কৈ তাক ঘৰৰ ভিতৰতে আবদ্ধ কৰি থ'ব, নে তাক আপুনি অকণমান সহায় কৰিবলৈ বিচাৰিব? সময় এতিয়া যথেষ্ট সলনি হ'ল, পঢ়া আৰু খেল একেলগে কৰিব পৰা হ'ল। এতিয়া আহোঁ অসম চৰকাৰে পতা খেল মহাৰণৰ কথালৈ। খেল মহাৰণ 1 শেষ হ'ল, এইবাৰ হৈছে খেল মহাৰণ 2.0। এয়া এটা খুব ভাল পদক্ষেপ। খেল মহাৰণ 2ত 7 বিধ বিভিন্ন খেল আছে। অহা বছৰলৈ হয়তো খেলৰ সংখ্যা আৰু যথেষ্ট বাঢ়িব। খেলসমূহ প্ৰথমতে পঞ্চায়তৰ ভিতৰত হয়, তাৰপিছত নেক্সট সমষ্টিৰ ভিতৰত হয়, তাৰপিছত ডিষ্ট্ৰিক্টৰ ভিতৰত হয় আৰু শেষত ষ্টেট লেভেলত হয়। সেই ষ্টেট লেভেলত ছিলেকশ্যন হ'লে নেক্সট নেশ্যনেল লেভেলতো খেলিবলৈ লৈ যোৱা হয়। এতিয়া আপোনাৰ ল'ৰাটোক যদি সেই পঞ্চায়ত লেভেলত যিকোনো এটা খেলত খেলিবলৈ দিয়া হয়, নিজ চেষ্টা আৰু কষ্টৰ বলত সেই ল'ৰাটোৱে বা আপোনাৰ ল'ৰাটোৱে পঞ্চায়ত লেভেলৰ খেলত জিকিব। তাৰপিছত নেক্সট আহিব সমষ্টিৰ লেভেলত, হয়তো নিজ কষ্টত সেই সমষ্টিৰ লেভেলৰ খেলতো সি জিকি গ'ল। কিন্তু ডিষ্ট্ৰিক্ট লেভেলৰ খেলত সি ৰৈ যাব, কাৰণ সি ক'তো আনুষ্ঠানিকভাৱে শিক্ষা লোৱা নাই। যিয়ে 2-3 বছৰৰ পৰা ট্ৰেইনিং কৰি আছে তেওঁলোক সেই ডিষ্ট্ৰিক্ট লেভেলৰ পৰ্যায়ৰ পৰাও ওলাই যাব, অৰ্থাৎ তাতেও জিকিব। কাৰণ এই খেল মহাৰণ প্ৰথমত 27,000 গাঁৱৰ পৰা 31 লাখ খেলুৱৈৰ মাজৰ পৰা ষ্টেট লেভেলত ছিলেক্ট হৈছিল মাত্ৰ 612 জন। তাৰপিছত সেই 612 জনৰ মাজত নেশ্যনেল লেভেল পৰ্যায়ত ছিলেক্ট হৈছিল মাত্ৰ 112 জন। এই ক্ষেত্ৰত আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি আপোনাৰ ল'ৰাটোক কি পৰামৰ্শ দিয়ে। ইফালে আপুনি আৰ্থিকভাৱে দুৰ্বল, মিনিমাম যদি তাক 2 বা 3 বছৰৰ প্ৰশিক্ষণৰ সুবিধা কৰি দিব নোৱাৰে তেনেহ'লে কোনো পধ্যেই ষ্টেট লেভেলত খেলিব নোৱাৰিব। সেই ল'ৰাটোৱে যদি ডিষ্ট্ৰিক্ট লেভেলত বা ষ্টেট লেভেলত ভাল প্ৰদৰ্শন কৰে তেতিয়াহে ভাল এজন প্ৰশিক্ষকৰ চকুত পৰিব। তাৰপিছতে আহিব ছাইৰ দৰে
চৰকাৰী স্কুলত ফ্ৰীতে প্ৰশিক্ষণ লোৱাৰ কথা। তেনেহ'লে এই খেল মহাৰণৰ প্লেটফৰ্মখন অহাৰ আগতে আমাৰ অসমতনো কেনেকৈ চলিছিল এই চিলেকশ্যন প্ৰক্ৰিয়া? অৱশ্যে বৰ্তমানেও এনেকৈয়ে খেলুৱৈ চিলেক্ট কৰা হয়। অসমত বেলেগ বেলেগ খেলৰ বাবে বেলেগ বেলেগ সংস্থাবোৰ আছে। এই ধৰি লওক টেবুল টেনিছ বা বেডমিণ্টন। ডিষ্ট্ৰিক্ট লেভেলৰ অৰ্থাৎ ডিষ্ট্ৰিক্টত টেবুল টেনিছৰ সংস্থা এটা আছে। তেওঁলোকৰ ওপৰত আছে ষ্টেট লেভেলৰ সংস্থা এটা, অৰ্থাৎ অসম টেবুল টেনিছ এছ'চিয়েশ্যন। তাৰ ওপৰত আছে নেশ্যনেল লেভেলৰ এটা সংস্থা। এইবোৰ অৱশ্যে কোনো চৰকাৰী অনুষ্ঠান নহয়, চৰকাৰৰ নীতি নিয়ম মানি তেওঁলোকে কাম কাজসমূহ পৰিচালনা কৰে। এনেকৈ ক্ৰিকেট, ফুটবল, বেডমিণ্টন সকলোৰে সংস্থা আছে। ধৰি লওক আপোনাৰ ল'ৰাই স্কুল লেভেলৰ বহুকেইখন খেলত বহুত ভাল প্ৰদৰ্শন কৰিছে। তেনেহ'লে সেই খেলৰ সংস্থাই আপোনাৰ ল'ৰাক মাতি লৈ যাব নেক্সট লেভেল খেলিবলৈ, অৰ্থাৎ ডিষ্ট্ৰিক্ট বা যিকোনো এটা লেভেলত খেলিবলৈ দিব। কিন্তু খেলুৱৈজনৰ ওপৰত যে সংস্থাৰ চকু পৰিবই সেইটো নিশ্চিত নহয়। মুঠতে আপোনাৰ ল'ৰাৰ বাবে ৰাস্তা এতিয়াও খোল খোৱা নাই। জিলা সদৰৰ ওচৰত থকা মানুহখিনিৰ অকণমান সুবিধা হয়, কাৰণ প্ৰতিখন ডিষ্ট্ৰিক্টৰে সদৰত কিবা নহয় কিবা এটা খেলৰ প্ৰশিক্ষণ শিবিৰ থাকে। কিন্তু বিশেষ কেইবিধমান খেলহে থাকে, সকলো খেল নাথাকে। কিন্তু ভিতৰৰ অঞ্চলৰ মানুহখিনিৰ কাৰণে যথেষ্ট অসুবিধা। চৰকাৰে কয় গাঁৱৰ ভিতৰৰ প্ৰতিভাবোৰ উলিয়াই আনিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে। কিন্তু সেই প্ৰতিভা বিকাশিত কৰি উলিয়াই আনিবলৈ বৰ বিশেষ পদক্ষেপ নাই। সেয়ে ল'ৰাৰ প্ৰতিভা বিকাশিত কৰাৰ বাবে প্ৰথম কামটো মাক দেউতাকৰ হাতত বা প্ৰথম কোচজনৰ হাতত। এই ক্ষেত্ৰত আপোনাৰ হাতত ৰাস্তা তিনিটা। খবৰ কৰক গাঁৱৰ ওচৰে পাজৰে যিমান গাঁও আছে তাত কোনোবা প্ৰাক্তন খেলুৱৈ আছে নেকি, যিয়ে এসময়ত অন্ততঃ ষ্টেট লেভেলৰ খেল এখন খেলিছিল। সেয়া যিকোনো খেল হ'ব পাৰে। যদি আছে তেওঁক গুৰু মানি নিজৰ ল'ৰাক অকণমান শিকাই বুজাই ল'বলৈ অনুৰোধ কৰক। যদি তেনেকুৱা মানুহ কোনো নাই, আন এটা ৰাস্তা আছে। যদি ওচৰৰে গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী আছে, তাত এজন স্পৰ্টছ শিক্ষক নিশ্চয় থাকিব। তেওঁৰ পৰা জানি লওক সেইখন ডিষ্ট্ৰিক্টত কি কি খেলৰ ট্ৰেইনিং চেণ্টাৰ আছে, বা এইটোও সুধিব পাৰে যে কোনে এই খেলৰ প্ৰশিক্ষণ দিবলৈ আগ্ৰহী। যদি এনেকৈ আপুনি একো বাট বিচাৰি নাপালে, শেষ ৰাস্তাটো হ'ল আপোনাৰ সেই মোবাইল ফোনটো, অৰ্থাৎ ইউটিউবটোকেই গুৰু মানি লওক। দেশৰ বিভিন্ন ঠাইৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল মেডেল পোৱা বহু খেলুৱৈয়ে অনলাইন গাইড কৰে। কিছুমানে ফ্ৰীতে কৰে, আন কিছুমানে সামান্য পইচাৰ বিনিময়ত, অৰ্থাৎ মাহত 300-400 এনেকুৱা টকাৰ বিনিময়ত তেওঁলোকে গাইড কৰে। সেই গাইড লৈ আপোনাৰ ল'ৰাক ফিল্ডত নমাই দিয়ক। কাৰণ 7 বা 8 বছৰ বা তেনেকুৱা সময়ত যদি সঠিক গাইড পায়, তেতিয়াহে ল'ৰাই 14 বা 15 বছৰ বয়স হোৱা মানে ডিষ্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেলৰ খেল এখন খেলিব পৰা হ'ব। তাৰ পিছৰ পৰ্যায়ত আপুনি একো কষ্ট কৰিব নালাগে। ফ্ৰী ট্ৰেইনিং, ফ্ৰী এডমিশ্যন, ফ্ৰী থকা খোৱা সকলো নিজে আহি যাব। যদি কোনটো খেল বাছনি কৰিম সেই ক্ষেত্ৰত আপোনাৰ সমস্যা হৈছে, তেন্তে সেই খেল মহাৰণৰ যিকেইটা খেল আছে কাবাডী, চেছ, চাইক্লিং, ভলীবল, ফুটবল, দৌৰ, লং জাম্প বা ছুইমিং, এইকেইটা খেলেৰেই আৰম্ভ কৰিব পাৰে। অৰ্থাৎ ইয়াৰ ভিতৰতে যিকোনো এটা খেল বাছি ল'ব পাৰে। আন নহ'লেও আপোনাৰ ঘৰত এখন হিৰ' চাইকেল আছে, সেই চাইকেলখনকে অকণমান মাজি খহি পাম্প অলপ দি ল'ৰা ছোৱালীক ফিল্ডত নমাই দিয়ক। বৰ্তমান অলিম্পিকত 32 প্ৰকাৰৰ খেল খেলোৱা হয়, লগতে এথলেটিক্সৰ বিভিন্ন ভাগবোৰ আছেই। তাৰ মাজৰ পৰা যিকোনো এটা খেল আপুনি বাছি ল'ব পাৰে। ইমানবোৰ খেলৰ মাজৰ পৰা মাত্ৰ 16বিধ খেলৰ বাবেহে আমাৰ ভাৰতৰ পৰা যোৱা অলিম্পিকত খেলুৱৈ পঠিওৱা হৈছে। অকল সদায় দেখি থকা খেল কেইবিধেই যে খেলিব লাগিব সেইটো কোনো কথা নাই। খো' খো আছে, লং জাম্প আছে, হাই জাম্প আছে, চাইক্লিং আছে, জেভলিন থ্ৰ' আছে। সেই 32বিধ খেলৰ যিকোনো এটা খেল আপুনি ল'ব পাৰে, কাৰণ আপোনাৰ গাইড অনলাইন। এতিয়া বুজি লওঁ আহক এই খেল মহাৰণ 2 বৰ্তমানৰ খেল মহাৰণত কি কি খেল আছে। টোটেল 7 প্ৰকাৰৰ যে খেল আছে সেই কথা কৈছোঁৱেই। একেবাৰে গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিব পাৰিব। প্ৰথম আহিছোঁ চেছ। ইয়াত কোনো বয়সৰ সীমা নাই। গাঁও পঞ্চায়তৰ পৰা 5জন চিলেক্ট কৰা হ'ব। ইয়াৰ পিছত আহিছোঁ এথলেটিক্স। ইয়াত আছে দৌৰ আৰু লং জাম্প।
দৌৰ আছে 100 মিটাৰ 200 মিটাৰ আৰু 400 মিটাৰ বয়স আণ্ডাৰ 17 আৰু এবভ 17 দুটা ভাগত ভাগ কৰা হৈছে প্ৰতিটো গাঁও পঞ্চায়তৰ পৰা প্ৰতিটো কেটেগৰীতে 3জনকৈ সিলেক্ট কৰা হ'ব নেক্সট আইছো ফুটবল আণ্ডাৰ 17 আৰু এবভ 17 টোটেল 16জন সিলেক্ট হ'ব তাৰপিছত আইছো কাবাডী আছে আণ্ডাৰ 16 আৰু আণ্ডাৰ 20 ইয়াত টোটেল 12জন সিলেক্ট হ'ব ৰোড সাইক্লিং ট্ৰেডিশনেল সাইকেল অৰ্থাৎ আমাৰ পৰম্পৰাগত আগৰ সাইকেলেৰে যেটো ৰোড সাইক্লিং হ'ব তাত আছে আণ্ডাৰ 14 আণ্ডাৰ 17 আৰু এবভ 17 ইয়াতো দুজন অৰ্থাৎ প্ৰতিটো কেটেগৰীত দুজনকৈ সিলেক্ট কৰা হ'ব ইয়াৰ পিছত আহিব ভলিবল আণ্ডাৰ 17 আছে আৰু এবভ 17 আছে প্ৰতিটো কেটেগৰীত 12জন প্লেয়াৰ সিলেক্ট কৰা হ'ব এই আটাইবোৰ কেটেগৰীত বয়সৰ সীমা আৰু সিলেক্ট কৰা প্লেয়াৰৰ সংখ্যা ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত একেই সুইমিং হ'ব আণ্ডাৰ 14 আৰু আণ্ডাৰ 17 সুইমিং কিন্তু গাঁও পঞ্চায়ত লেভেলত নহয় ডিস্ট্ৰিক্ট লেভেলত মাত্ৰ ট্ৰায়াল হ'ব তাৰ পিছত কম্পিটিশন হ'ব জোনেল লেভেল ষ্টেট লেভেল ইয়াত 5 বা 6খন ডিস্ট্ৰিক্ট লগ কৰি এটাকৈ জোন সজোৱা হৈছে খেল মহাৰণ 1ত যিসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলি আহিছিল অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ত যিসকলে মেডেল পাইছিল তেওঁলোকক চাকৰি অৰ্থাৎ চৰকাৰী চাকৰি দিব বুলি ঘোষণা কৰিছিল এইবাৰ অৰ্থাৎ খেল মহাৰণ 2 আৰম্ভ 13 নৱেম্বৰৰ পৰা গাঁও পঞ্চায়ত লেভেলত 2 ডিচেম্বৰৰ পৰা সমষ্টি পৰ্যায়ত 15 ডিচেম্বৰৰ পৰা ডিস্ট্ৰিক্ট লেভেলত আৰু 19 জানুৱাৰীৰ পৰা ষ্টেট লেভেলত এপ্লাই কৰিবলৈ খেল মহাৰণৰ এপত যাব পাৰে বা খেল মহাৰণ 2.0 বুলি গুগলত লিখি দিলেই তেওঁলোকৰ অফিচিয়েল পেজটো ওলাই যাব তাত গৈ এপ্লাই কৰিব পাৰে ফটো লাগিব মোবাইল নম্বৰ লাগিব বাৰ্থ ডেট থকা যিকোনো এখন সাৰ্টিফিকেট লাগিব যেনে আধাৰ কাৰ্ড পান কাৰ্ড বাৰ্থ সাৰ্টিফিকেট এনেকুৱা ধৰণৰ খেল মহাৰণ 1ত নাছিল সাইক্লিং সুইমিং আৰু চেছ এতিয়া খেল মহাৰণ 2ত এই তিনিটা খেল যোগ কৰা হৈছে খেল মহাৰণ 1ত থকা খো খেলবিধ খেল মহাৰণ 2ত দিয়া হোৱা নাই খেল মহাৰণৰ প্ৰতীক হ'ল দুদান হ'ল বান ৰজাৰ লগত জড়িত দুদানে কি কৰিছিল যুদ্ধৰ সময়ত ডাঙৰ ডাঙৰ শাল হিমলু আদিবোৰ গছ উভালি শত্ৰুৰ সৈন্যৰ ওপৰত দলিয়াই দিছিল তেওঁ হেনো দতাল হাতীকো ভুকুৱাই মাৰি পেলাব পাৰিছিল ইমানখিনি শক্তি আছিল কাৰণে হয়তো এই খেল মহাৰণৰ প্ৰতীক হিচাপে এই দুদানক লোৱা হৈছে এই খেল মহাৰণ হ'ল চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জন ভাগিদাৰী ইনিচিয়েটিভৰ আণ্ডাৰত কৰা এটা প্ৰগ্ৰেম আৰু ইয়াৰ মডেলটো লোৱা হৈছে গুজৰাটৰ মহাকুম্ভৰ পৰা ইফালে যদি আমি চাইৰ কথা চাওঁ চাইট এডমিশ্যনৰ বাবে 8 পৰা 18 বছৰৰ ভিতৰত বয়স হ'ব লাগিব কিন্তু 18 বছৰৰ ওপৰৰ খিনিকো এডমিশ্যনৰ বাবে বিভিন্ন তেওঁলোকৰ স্কিম আছে এই চাইৰ আণ্ডাৰত বিভিন্ন স্কিম আছে সেইবোৰ হ'ল NCDE STC NTSC এক্সটেনশ্যন চেণ্টাৰ এইবোৰ খেলুৱৈৰ বয়স অনুযায়ী এইকেইটা স্কিমৰ যিকোনো এটাত এডমিশ্যন দিয়া হয় ইফালে চাই আহে মিনিষ্টাৰ অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছৰ আণ্ডাৰত হেডকোৱাৰ্টাৰ আছে দিল্লীত গুৱাহাটীৰ পল্টন বজাৰত যিটো চাই ৰিজনেল চেণ্টাৰ আছে তাৰ এডমিশ্যন জেনেৰেলি এপ্ৰিল মাহত অনুষ্ঠিত হয় কেতিয়াবা সাল সলনি হয় সেই মাহ চাইৰ ট্ৰায়েল দিবলৈ তেওঁলোকৰ ৱেবছাইটত গৈ আপুনি এপ্লাই কৰিব লাগিব ট্ৰায়েলবোৰ কেতিয়া হয় সেয়াও ৱেবছাইটত নটিফিকেশ্যন প্ৰকাশ পায় আনফালে বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰশিক্ষকসকলৰ হাতলৈও এই নটিফিকেশ্যন আহে আমাৰ গুৱাহাটীৰ ৰিজনেল চাই চেণ্টাৰটোত এইকেইটা খেলৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় এথলেটিক্স আৰ্চাৰী বক্সিং সাইক্লিং ফেন্সিং ফুটবল এইকেইটাৰ ব্যৱস্থা আছে ট্ৰেইনিঙৰ ইফালে অসমত কিছুমান বিশেষ স্পৰ্টছৰ বাবে বিশেষ খেলৰ বাবে কিছুমান বিশেষ ডিষ্ট্ৰিক্টত কিছুমান স্কুল আছে সেইবোৰ স্কুলতো কম টকাত বিশেষ কিছুমান স্পৰ্টছৰ ট্ৰেইনিং ল'ব পাৰে যেনে ক্ৰিকেটৰ ক্ষেত্ৰত ৰাইনো লেন ক্ৰিকেট একাডেমি আছে সৰুসজাই গুৱাহাটীত তাৰপিছত আছে উই আৰ নৰ্থ ইষ্ট ক্ৰিকেট একাডেমি যিখন আছে গুৱাহাটীত ইয়াৰ পিছত আছে গ'ৰ্ডন ক্ৰিকেট একাডেমি যিখন আছে নলবাৰীত আৰু সেইখন আছে প্ৰ' কিং
স্পৰ্টছ একাডেমি যিখন আছে হোজাইত। এইবোৰ ক্ৰিকেট একাডেমিৰ মান্থলি বা এডমিশ্যনৰ ফিজসমূহো যথেষ্ট কম। এডমিশ্যন ফিজ প্ৰায় 1,000ৰ পৰা 7,000 টকামানৰ ভিতৰত আৰু মান্থলি ফিজ 500 টকাৰ পৰা 2500 মান টকাৰ ভিতৰত হৈ যায়। ভিডিঅ'টোৰ পৰা যদি আপুনি কিবা এটা শিকিলে তেনেহ'লে এই ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।